7 তাৰিখে যিটো আৰক্ষীৰ এডভাৰটাইজমেণ্ট ওলাব, অহা 7 তাৰিখে যিটো আৰক্ষীৰ এডভাৰটাইজমেণ্ট ওলাব, তাত এই 3% উপলব্ধ হ'ব। আজি আমি কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে 2 অক্টোবৰৰ দিনা গান্ধী জয়ন্তীৰ লগত ৰজিতা খুৱাই আমি গান্ধী মণ্ডপত অনুষ্ঠিত কৰিছিলোঁ। আগতেও এবাৰ কেবিনেট আমি গান্ধী মণ্ডপত অনুষ্ঠিত কৰিছিলোঁ। আজি আমি গান্ধী মণ্ডপৰ এই কেবিনেটত 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ। এই 3টা সিদ্ধান্ত অলপ দীঘলীয়াকৈ অহাকালি আপোনালোকৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই সম্বোধন কৰিব। এই 3টা সিদ্ধান্ত হ'ল যে আমাৰ পৰীক্ষাত যদি কুৱেশ্যন পেপাৰ লিক হয়, পৰীক্ষাত যদি নকল হয়, তেতিয়াহ'লে নকল কৰা ল'ৰাজনে আকৌ পিছত তেওঁ পৰীক্ষাত বহিব পাৰে। কুৱেশ্যন পেপাৰ লিক হোৱা কেছবিলাকো সময়মতে নিষ্পত্তি নহয়। অফিচাৰজন বা ব্যক্তিজনে দুদিন পিছত আকৌ এটা নিলম্বিতকৰণৰ প্ৰক্ৰিয়া পাৰ হৈ যোৱাৰ পিছত আকৌ চৰকাৰী কামত যোগদান কৰে, ৰাইজৰ আস্থা কমি যায়। সেইবাবে আজি আমাৰ কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে দ্য আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট অৰ্ডিনেন্স, এই অধ্যাদেশখনৰ বিষয়ে অহাকালি শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই আপোনালোকক দীঘলীয়াকৈ আপোনালোকৰ লগত আলোচনা কৰিব। গান্ধী জয়ন্তীৰ দিনাখন আমি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ যে মন্ত্ৰীসকলে নিজৰ কৰ্তব্য পালনৰ সময়ত বিভিন্ন সভা সমিতি বা ৰাইজৰ মাজত বা ব্যক্তিগত জীৱনত আমি বহুতো উপহাৰ লাভ কৰোঁ। সেই উপহাৰসমূহ নিয়ম সম্পত্তি, মন্ত্ৰীজনৰ সম্পত্তি নহয়গৈ। এই সম্পৰ্কটো কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। অহাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই আপোনালোকক জনাব। ইয়াৰ উপৰিও আমাৰ জিলাৰ বা গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত হয়, মন্ত্ৰীসকলৰ ভ্ৰমণ হয়, মুখ্যমন্ত্ৰীৰ ভ্ৰমণ হয়। এই ভ্ৰমণত আমি কি ধৰণে কিমান টকা খৰচ কৰিব পাৰিম বা এই ধনবিলাক ডিচিয়ে দিব নে আমি ব্যক্তিগতভাৱে দিম, এই ধৰণৰো কেইটামান কোড অফ কণ্ডাক্ট আজি কেবিনেটে ঠিক কৰিছে। সেইখিনিৰ বিষয়েও অহাকালি আপোনালোকক জনাব। মই বহু সময় ল'বৰ কাৰণে আজি সেই 3টা দিশ অহাকালিৰ কাৰণে মই এৰি থৈ যাব খুজিছোঁ। এতিয়া মই ৰাইজৰ বাবে কেইটামান সিদ্ধান্ত জনাব খুজিছোঁ। আজি আমাৰ কেবিনেটে অসমৰ চাহ মজদুৰসকলৰ দৈনিক যিটো মজুৰি অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। এই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগানৰ শ্ৰমিকে বৰ্তমান পাই থকা 200 তাৰমানে চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 232 টকাৰ স্থানত 250 টকা নিৰ্ধাৰণ কৰা হৈছে। It has to be only for non-creamy layer। আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ চাকৰিত 3% সংৰক্ষণ চাহ বাগিচাৰ মজদুৰ আৰু আদিবাসী লোক কৰিব পাৰিব আৰু এইটো তৎকালীনভাৱে কাৰ্যকৰী হ'ব। অহা 7 তাৰিখে যিটো আৰক্ষীৰ এডভাৰটাইজমেণ্ট ওলাব, তাত এই 3% উপলব্ধ হ'ব। আৰু মৰাণ মটকৰ বাবে একোটাকৈ আমি 3টা আৰক্ষী DSP ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ পদ আমি সংৰক্ষণ কৰিছোঁ। অনাগত দিনত মৰাণ আৰু মটক জনগোষ্ঠীও যদি চাহ বাগিচাৰ দৰে চাকৰি সংৰক্ষণ নিৰ্দিষ্ট হাৰত বিচাৰে,
তাৰ বিষয়ে কেবিনেটে সহানুভূতিৰে বিবেচনা কৰিবলৈ সিদ্ধান্ত লৈছে। কিন্তু তেওঁলোকে জনজাতীয়কৰণৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে আমি ৰাজ্য চৰকাৰৰ চাকৰিৰ ৰিজাৰ্ভেশ্যন অনা নাই। যদি তেনেকুৱা ধৰণৰ আলোচনা হয়, মৰাণ আৰু মটক কমিউনিটিকো আমি সুকীয়া সংৰক্ষণ দিব পাৰিম। কিন্তু